নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত ভাল খবৰ। মুখ্যমন্ত্ৰীৰ কেবিনেটে ল'লে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল সিদ্ধান্ত। আজি হৈ যোৱা ৰাজ্য চৰকাৰৰ কেবিনেটে DA 3% ইনক্ৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ কেবিনেটে আৰু কি সিদ্ধান্ত ল'লে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে হাইক ইন ডিয়াৰনেছ এলাউৱেন্স। বন্ধুসকল, আপোনালোকে চাব পাৰে ফলোয়িং ইউনিয়ন গভট ডিচিশ্যন টু হাইক ৰেটছ অফ ডিয়াৰনেছ এলাউৱেন্স DA, ডিয়াৰনেছ ৰিলিফ DR for its employees and pensioners. The cabinet has also accorded approval to hike DA DR of state govt employees and pensioners by 3%. আৰু সেইমতে বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰৰ পথ অনুসৰণ কৰি আমাৰ ৰাজ্য চৰকাৰেও চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে DA 3% ইনক্ৰিজ কৰিছে। আৰু সেইমতে বন্ধুসকল, DA 3% বৃদ্ধি কৰাৰ পিছত এতিয়া মুঠ DAৰ পৰিমাণ হৈছে 53%। আৰু বন্ধুসকল, 3% DA বৃদ্ধি 1 জুলাই 2024 পৰা প্ৰযোজ্য হ'ব। তাৰপিছত বন্ধুসকল, the enhanced rate of 53% DA DR shall be paid along with the monthly pay pension of October 2024 and will be payable in November 2024. আৰু লাষ্ট পইণ্টটো হৈছে the arrear DA DR for the months of July, August, September and October 2024 will be provided in 4 equal installments in the months of December 2024, January, February and March 2025 respectively. আৰু সেইমতে বন্ধুসকল, জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ DA 4টা ইকুৱেল ইনষ্টলমেণ্টত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত দিয়া হ'ব। আৰু 2024 নৱেম্বৰ মাহৰ দৰমহাত ৰেগুলাৰ চেলেৰীৰ লগত 3% DA সংযোগ হ'ব। এয়াই আছিল চৰকাৰী কৰ্মচাৰীৰ বাবে আসাম কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰী ৰেগুলাৰ আপডেটছ পাবলৈ আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। We hope this video was informative and helpful. Thanks for watching the video.